আপোনাৰ দোকানত ট্ৰাই আছে নেকি? হয় আছে। বাৰু কওকচোন আপোনাক কেনে ধৰণৰ টাই লাগিব? মোক কফি ৰঙৰ ট্ৰাই এডাল দিব। কফি ৰঙৰ টাই লাগে? ৰবা, মই আনি দিছো। ঠিক কফিৰ লগত গাখীৰ মিহলালে যেনেকুৱা হয় ঠিক তেনেকুৱা এডালহে দিয়ক। হয় নেকি? ঠিক আছে ঠিক আছে। পিছে চেনি দিয়া নে নিদিয়া? চেনি থকা হলে ভাল হয় আৰু ললেতো মিঠা মিঠা লাগিব ন। হ'ব পাই যাব মই আনোগৈ দেই। বাহ, বহুত দিনৰ মূৰত আজি নতুন ট্ৰাই লগাম। তাকো কফি কালাৰ, চেনি দিয়া। বাহ। বাৰু ফোন এটা কৰি ঘৰলৈ খবৰটো দি দিওঁ যে মই ট্ৰাই পাই গলো। হেৰা, শুনিছা? মই ট্ৰাইডাল পাই গলো হে। মই যিডাল ট্ৰাই কথা মই ভাবি আছিলো সেইডালকে পালো। তুমি যে কৈছিলা কফিৰ লগত গাখীৰ মিহলালে যেনেকুৱা ৰং হয় তেনেকুৱা বুলি, মই তেনেকে কওঁতে মোক কৈছে এক চেনিৰ লগত থকাটোও হব। কি? চেনি দিয়া ট্ৰাই আকৌ ক'ত পালে? সোনকালে ঘৰলৈ আহক। কাইলৈ মই যাম কিনিবলৈ, আপুনি ঘৰলৈ আহক। চেনি থকা ট্ৰাই ক'ত পালে বা? বাৰু নেলাগে দিয়া, মই আজি নলওঁৱে। এতিয়া ৰাখিছো দেই।